ওৰাং বিয়াব দুলাৰায় বাথৌ গৌতমৰ ৰূপালী জয়ন্তী হ'ব। এই উদযাপন সময় আমাৰ 3 দিনীয়া হ'ব, 21, 22, 23। 21, 22টো ওৰাং বিয়াব দুলাৰায় বাথৌ গৌতমৰ ৰূপালী জয়ন্তী হ'ব আৰু 22, 23টো আকৌ আমাৰ আধা দিনৰ পৰা আমাৰ ওদালগুৰি জিলাৰ বাৰ্ষিক অধিৱেশন হ'ব। প্ৰস্তুতি এতিয়া চলি আছে জোৰদাৰভাৱে। আমাৰ ওৰাং বিয়াব দুলাৰায় বাথৌ গৌতমে জোৰদাৰভাৱে প্ৰস্তুতি চলাই আছে। আমি আশা কৰিছোঁ আমাৰ ইয়াৰে চেয়াৰমেন হিচাপে আহ্বায়ক কমিটিৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ছাৰ EM আছে, তেখেত আছে যেতিয়া আমি চিন্তা কৰা নাই। প্ৰস্তুতি আমাৰ অহা 21, 22, 23ৰ আগতে সম্পূৰ্ণ প্ৰস্তুতি কমপ্লিট হৈ যাব। ইয়াতে আমাৰ মুঠ 18খন আঞ্চলিক সমিতিয়ে সহযোগ গ্ৰহণ কৰিব আৰু ওৰাং বিয়াব দুলাৰায় বাথৌ গৌতমৰ যিহেতু ৰূপালী জয়ন্তী, তাৰোপৰি আমাৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ধৰ্মীয় প্ৰাণ লোকে আহি ইয়াত সহযোগ কৰিব। বড়ো জাতিৰ মূল ধৰ্ম বাথৌ ধৰ্ম, তাৰে ওৰাং আঞ্চলিক বাথৌ ধৰ্মৰ চিলভাৰ জুবলি উদযাপন হ'ব। তাৰ লগতে ওদালগুৰি জিলা বাথৌ মহাসভাৰো 34তম অধিৱেশন। সেই অধিৱেশনৰ আমি 3 দিনীয়া কাৰ্যসূচীৰে ঠিক কৰা হৈছে। গতিকে মই অভ্যৰ্থনা কমিটিৰ এজন চেয়াৰমেন হিচাপে ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, সেই 3 দিনাখনে যাতে চবে দলে বলে ইয়াত যোগদান কৰে। আমি অভ্যৰ্থনা কমিটিৰ ফালৰ পৰা যিমান পাৰোঁ বিভিন্ন আঞ্চলিকৰ পৰা আহিব পৰা প্ৰতিনিধিসকলক আমি কেনেকৈ সেৱা কৰিব পাৰোঁ। প্ৰস্তুতি টংগত হৈছে। আজি লাই খুঁটা স্থাপন কৰা হৈছে, আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব। এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীও বাথৌ ধৰ্মাৱলম্বীৰ বা বাথৌ ধৰ্মৰ যিটো অধিৱেশন তাত আমাক সহযোগ কৰিছে। এই অঞ্চলৰ বিভিন্ন ৰাইজ আমাৰ লগত সহযোগ কৰিছে, মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। 3 দিনীয়া হ'বতো, 3 দিনীয়া আমাৰ ইয়াতে ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ আণ্ডাৰত 24খন গাঁও আছে আৰু তাৰে আমাৰ 15,000 হাউচ হোল্ড আছে। আমি আশা কৰিছোঁ ওদালগুৰি জিলাৰ পৰা বিভিন্ন আঞ্চলিক আহিব, বিভিন্ন আঞ্চলিক ইয়াত অংশগ্ৰহণ কৰিব। টোটেল আমি আশা কৰিছোঁ 1.5-2 লাখ মানৰ ব্যক্তি ইয়াত সমাগম হ'ব।